গুড মৰ্নিং সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু বহুত দিনাই হ'ল ভিডিঅ' আপলোড দিব পৰা নাই। প্ৰায় 8 দিন 9 দিন মানে হ'ল একেবাৰে ভিডিঅ' দিব পৰা নাই, কাৰণ সময়টো মিলাব পৰা নাই। কাৰণ ৰাতিপুৱা উঠি সেই একে সদায় অফিচ যাব লাগে, আকৌ অফিচৰ পৰা আহি কাম থাকে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। বাকী এতিয়া বেছি ৰাতিপুৱা 8টামান বাজিলে আৰু মই গা পা ধুই উঠি ৰেডি হৈ গ'লোঁ। আৰু আজি কেইদিনমানৰ পৰা মোৰ চুলিখিনি বেছিকৈ সৰিবলৈ ধৰিছে। মানে কিয় বা নাজানো, মাজতে অকণমান ভাল পাইছিলোঁ, চুলি মানে সৰা নাছিলে বাৰু, কিন্তু এতিয়া আৰু আকৌ আগৰ দৰে প্ৰব্লেম হৈছে, চুলিখিনি সৰা হৈছে। নাজানো কিহৰ কাৰণে, পানীৰ প্ৰব্লেম নে কি প্ৰব্লেম, কিন্তু মই গুৱাহাটীত ইয়াতে অহাৰ পৰা কিন্তু মোৰ চুলি সৰা প্ৰব্লেমটো বহুত বেছি হৈছে। আৰু তাৰপিছত গা পা ধোৱা হৈ গ'ল, এয়া গা ধুই উঠিলোঁ। তাৰপিছত লগালোঁ মই ৰ'জ ৱাটাৰ লগাই উঠি মই লগালোঁ ছানস্ক্ৰীন। তাৰ কাৰণে মই ইউজ কৰিছোঁ আলুপছ গুডনেছৰ ৰ'জ ৱাটাৰ, আৰু ই আপোনাৰ স্কিনটো হাইড্ৰেট কৰাত সহায় কৰে। তাৰ লগতে ই আপোনাৰ স্কিনটো ৰিফ্ৰেছ কৰি দিয়ে। আৰু এইটো লৈছিলোঁ মই purple.com পৰা। purple.com হৈছে ইণ্ডিয়াৰ #1 বিউটি ডেষ্টিনেশ্যন এপছ। আৰু যোনে যোনে পাৰ্পলৰ পৰা অৰ্ডাৰ কৰা নাই তেওঁলোকে কৰিব, কাৰণ পাৰ্পলৰ সদায় অফাৰ চলি থাকে, যেনে buy 1 get 1 free, buy 2 get 2 free অফাৰ চলি থাকে। আৰু মই ইয়াৰ লিংকটো তলত দি দিম, আপোনালোকে গৈ পাৰ্চেছ কৰিব পাৰে। তাৰপিছত মোৰ ছানস্ক্ৰীম শেষ হৈছে আজি বহুত দিনেই হ'ল, সেইটো কাৰণে মই ইউজ কৰি আছোঁ ভেচলিনৰ SPF 30 থকা এটা ছানস্ক্ৰীম। আৰু যিহেতু মোৰ ছানস্ক্ৰীম নাই, সেইটো কাৰণে মই এজ এ ছানস্ক্ৰীম মই এই ভেচলিনৰ লোচনটো লগাই আছোঁ, কাৰণ ইয়াতেও আছে SPF 30, সেইটো কাৰণে ই আপোনাক ছানৰ পৰা প্ৰটেকশ্যন কৰে। আৰু মোৰ দৰে আপোনালোকে যদি বাহিৰত যায়, বাহিৰত গ'লে এনেকৈ ছানস্ক্ৰীম লগাই যাব। আৰু গোটেই দিনটোৰ আৰম্ভণি কৰিছোঁ, সেইটো কাৰণে ভগৱানৰ নাম লৈ সদায় মই ওলাই যাওঁ। আৰু ৰাতিপুৱা গা পা ধুই ভগৱানৰ নাম লৈ যাতে গোটেই দিনটো ভালে ভালে যায় আৰু কোনো বিপদ আপদ নাহে, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে দিনটোৰ কাৰণে। আৰু ৰাতিপুৱাৰ পৰা বতৰটো এবাৰ ভাল কৰে এবাৰ বেয়া কৰে। ৰাতিপুৱা যেতিয়া শুই উঠিছিলোঁ তেতিয়া ইমান ধুনীয়াকৈ ৰ'দ দি আছিলে, আৰু এয়া অফিচ যাবৰ সময়তে আকৌ বৰষুণ দিছে। আজি কেইদিনমানৰ পৰা মানে গমেই পাই আছে যে বতৰটো মানে সোনকালে সলনি হৈ আছে, এই ৰ'দ দিয়ে এই বৰষুণ দিয়ে, মানে লগে লগে মানে সলনি হৈ যায়। আৰু অকণমান আগতে ৰ'দ দি আছিলে, তাৰপিছত বৰষুণ দিলে, আকৌ ৰ'দ দিলে, আকৌ বৰষুণ দিলে, মানে বতৰৰ মহিমা মানে ধৰিব নোৱাৰি। আৰু বতৰটো মানে ৰাতিপুৱাৰ পৰা সলনি হৈ আছে। আৰু এনে ঘৰত থাকিলে বৰষুণ দিলে ভাল লাগে, কিন্তু এনেকৈ যেতিয়া কামত ওলাই যাব লাগে তেতিয়া বৰষুণ দিলে বহুত মানে দিগদাৰ লাগে, কাৰণ অসুবিধা হয় ন, মানুহে সকলোৱে নিজৰ কামে কামে ওলাই যায়, আৰু এনেকৈ যদি বৰষুণ দিয়ে সকলোৰে বহুত অসুবিধা হয়। আৰু এইফালে বহাই দিছোঁ কেৰাহী, গা পা ধোৱা হৈ গ'ল, মোৰ যিখিনি কাম আছিলে সেই কামখিনি কৰা হৈ গ'ল। তাৰপিছত ইফালে আহিছোঁ ভাতৰ ফালে, কাৰণ ৰাতিপুৱা অফিচলৈ ওলাই যাব লাগে, সেইটো কাৰণে সোনকালে ভাত পানী হ'ব লাগে। আৰু ইফালে মই বহাম ভাজি বহোৱাৰ কাৰণে ইয়াতে মই পিঁয়াজ দি দিলোঁ। তাৰপিছত যিখিনি ভাজি আছে সেই ভাজিখিনি বহাই দিম। আৰু আজি ভাবিছোঁ দুপৰীয়া ভাত খাবলৈ নাহোঁ, সেইটো কাৰণে ভাজিৰ পৰিমাণটো কমকৈ দিছোঁ। আৰু যিহেতু মানুহো নাই, কাৰণ দুজনেই আছে আমাৰ খাৱৰীয়া মানুহ, সেইটো কাৰণে পৰিমাণটো কমকৈ দিছোঁ। আৰু এতিয়া প্ৰায় ৰাতিপুৱা বাজিছে 9:15, প্ৰায় 9:15 মই সদায় অফিচলৈ ওলাই যাম। ইয়াৰ পৰা বেছি দূৰ নহয়, 5 মিনিটমান লাগিব অফিচলৈকে। আৰু ৰাতিপুৱা সময়খিনি খুব দৌৰা দৌৰি হয়, কাৰণ ৰাতিপুৱা 9:15 মানতে মানে সকলোবোৰ হ'ব লাগে, ভাত পানী খাই লৈ আজৰি হৈ অফিচ যাব লাগে, সেইটো কাৰণে অকণমান অসুবিধা হয়। হ'লেও এতিয়া অভ্যাস হৈ গৈছে যদিও মেনেজ কৰা অকণমান টান হৈ যায়, কাৰণ ৰাতিপুৱাই গোটেইখিনি কাম বন কৰি মেলি আকৌ অফিচত যাব লাগে, সেইটো কাৰণে দিগদাৰ হয়। যোনে যোনে এনেকৈ। আৰু এতিয়া বাজিছে প্ৰায় 9টামান বাজিলে, আৰু এতিয়া অকণমান সময় পঢ়িছিলোঁ বাৰু, বেছি সময় নাপালোঁ পঢ়িবলৈ। সেইখিনি পঢ়ি মেলি এতিয়া আকৌ ভাত বনাবলৈ যাব লাগিব। ভাতখিনি বনাই ল'ম, আৰু ভাত বনোৱাটো নেদেখাওঁ বাৰু। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।